মোকালমোৱাত জলসিঞ্চন বিভাগৰ উপসংমণ্ডল কাৰ্যালয় মুকলি। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মোকালমোৱাত আজি জলসিঞ্চন বিভাগৰ নৱগঠিত বৰক্ষেত্ৰী উপসংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় এটি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। নৱনিৰ্মিত কাৰ্যালয়টি আনুষ্ঠানিকভাৱে মুকলি কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে। জলসিঞ্চন বিভাগৰ বিষয়া, অভিযন্তা, কৰ্মচাৰী তথা স্থানীয় শতাধিক লোকৰ উপস্থিতিত মাংগলিক কাৰ্যসূচীৰে কাৰ্যালয়টি প্ৰৱেশদ্বাৰৰ ৰঙা ফিটা কাটি মুকলি কৰে বিধায়কগৰাকীয়ে। অধীক্ষক অভিযন্তা অম্বিকা কুমাৰ হালৈৰ সভাপতিত্বত কাৰ্যালয় চৌহদত অনুষ্ঠিত উদ্বোধনী সভাত বিধায়ক দিগন্ত বৰ্মনে সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়টিৰ জৰিয়তে কৃষি প্ৰধান বৰক্ষেত্ৰীবাসী ৰাইজে শস্য অধিক উৎপাদন কৰি উপকৃত হ'ব পাৰিব বুলি মন্তব্য কৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। কাৰ্যালয় মুকলি অনুষ্ঠানত কাৰ্যবাহী অভিযন্তা দেৱকুমাৰ চৌধুৰী, সহকাৰী কাৰ্যবাহী অভিযন্তা সুব্ৰত সিংহা, সহকাৰী কাৰ্যবাহী অভিযন্তা কাৰিকৰী বিচিত্ৰ কলিতাসহ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীকে ধৰি বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ছাদুল্লা আলী, আশিষ কুমাৰ আহমেদ সহ স্থানীয় শতাধিক লোক উপস্থিত থাকে। মোকালমোৱাৰ পৰা পংকজ বৰ্মনৰ ৰিপৰ্ট, অসম 24। আজি অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়সমূহ যি পুনৰ্গঠন প্ৰক্ৰিয়া তাৰ অংশ হিচাপে আমাৰ বৰক্ষেত্ৰী সমষ্টিয়েও এটা উপসংমণ্ডল কাৰ্যালয় লাভ কৰিছে আৰু এই কাৰ্যালয়টি আজি আমি আমাৰ সন্মানীয় অধীক্ষক অভিযন্তা আৰু আমাৰ কাৰ্যবাহী অভিযন্তা আৰু আমাৰ উপ কাৰ্যবাহী অভিযন্তাৰ লগত সহকাৰী অভিযন্তাৰ লগত লগ লাগি আমি এই কাৰ্যালয়টো আজি উদ্বোধন কৰিছোঁ। বিশেষকৈ ইৰিগেশ্যনৰ ক্ষেত্ৰত যে বৰক্ষেত্ৰী সমষ্টি এটা লেখত ল'বলগীয়া সমষ্টি, কাৰণ বৰক্ষেত্ৰী সমষ্টিৰ শতকৰা 90% মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে আৰু ইয়াৰ মানুহবিলাক যথেষ্ট কৰ্মক্ষম। ইয়াত কৃষিৰ উৎপাদন যথেষ্টখিনি বৃদ্ধি হৈছে আৰু বিশেষকৈ ইয়াৰ পৰা যিখিনি ফল মূল পাচলি উৎপাদন হয় অসমৰ বিভিন্ন ঠাইলৈ ইয়ালৈ ৰপ্তানি হৈ আছে। গতিকে মই ভাবোঁ এই ইৰিগেশ্যন ফেচিলিটি যদি খুব সুন্দৰভাৱে লাভ কৰে আমাৰ কৃষকসকলে আৰু দুগুণ উৎসাহেৰে কাম কৰিব আৰু তেওঁলোকৰ ফলৰ যিমানখিনি ফল আগতে উৎপাদন হৈছিলে ফচল তাতকৈ ডাবুল ফচল উৎপাদন কৰিবলৈ সক্ষম হ'ব। গতিকে ইয়াৰ দ্বাৰা মই ধন্যবাদ জনাইছোঁ ইৰিগেশ্যন বিভাগক, তেখেতসকলে আজি খুব সক্ৰিয়ভাৱে লগ লাগি পেলাই আজি এই আমাৰ সংমণ্ডলটো আমাৰ বৰক্ষেত্ৰীবাসী ৰাইজক উপহাৰ দিছে।